যিয়ে আশা কৰা মনেৰে কৰা আৰু তাৰপিছত মানে পৰিশ্ৰম কৰা, তেতিয়া সেই আশাটো বাস্তৱত ৰূপান্তৰিত হ'ব। আৰু সেই আশাটো আপোনাৰ টকা ইনকাম কৰাই হওক বা ডাঙৰ বাৰী গাড়ী যিকোনো বা কোনোবাক ছোৱালীক ভাল পাইছে তাক বিয়া পতা সকলো হ'ব। কাৰণ আপুনি আশা কৰাৰ দৰে আশা কৰিলে ছোৱালীটো কি, ছোৱালীৰ মাকেও আপোনাৰ ওচৰত হ'ব। সেইকাৰণে মানে আশাটো আশাৰ দৰে কৰিব লাগে, আৰু আশা কৰিলে হ'ব এনেকুৱা কোনো কথা নাই। আপুনি মানে আশাৰ লগে লগে সেই আশাটো পূৰণ কৰাৰ কাৰণে মানে পৰিশ্ৰমো কৰিব লাগিব। খালি আপুনি আশা কৰি থৈ দিলে আৰু সেইটোৰ মানে কোনো কাম নকৰিলে আপুনি কিন্তু সেই আশাটো পূৰণ নহ'ব। আকৌ ক'ব যে আপুনিতো কৈছিলে মানে আশা কৰিলে পূৰণ হ'ব। আশা কৰিলে পূৰণ হ'ব, কিন্তু আশাৰ মতে আপোনাৰ কামো কৰিব লাগিব। সেইদৰে আশা কৰিব লাগিব। আৰু কোনোবাই কয় যে ছোৱালী মোক ধোকা দিছে, মোৰ লাইফটো শেষ হৈ গৈছে, মই আৰু জীয়াই থাকিব নোৱাৰিম, এনেকুৱা কিছুমান কথা কয়। আৰে ভাই, আপোনালোকক মই এইটো ক'ব পাৰিছোঁ, সেইজন ছোৱালী, সেইজনো মানুহ, সেইজনো আশাবাদী, সেইজন কোন অক্সিজেন নহয় যে সি আপোনাক এৰি গৈছে আপুনি মৰি যাব। অক্সিজেন পৃথিৱীত বহু আছে, আপুনি তাৰ পৰা অক্সিজেন লৈছে, পানী লৈছে, খাদ্য লৈছে, সেইকাৰণে আপুনি জীয়াই আছে। আপুনি সেই ছোৱালীৰ কাৰণে জীয়াই নথকা নাই। সেই ছোৱালীয়ে আপোনাক জন্ম দিয়া নাই, আপোনাৰ মা বাপেকে আপোনাক জন্ম দিছে। সেইকাৰণে আপোনাৰ মা বাপকৰ কাৰণে ভাল কিছু কৰক। আমালোকৰ লাইফত ছোৱালী দৰকাৰ আছে, কিন্তু এতিয়া নহয়। আপোনাৰ লাইফ যেতিয়ালৈকে সফল এটা মানে পজিশ্যনত নাযাব, তেতিয়ালৈকে কোনো ছোৱালীয়ে আপোনাক পাত্তা নিদিব। আপোনাৰ ওচৰত টকা আছে, পইচা আছে, গাড়ী আছে, বাৰী আছে, ভাল এটা ইনকাম কৰা পথ আছে, তেতিয়া আপোনাৰ ছোৱালীৰ মাকেও আপোনাৰ ওচৰত আহিব। সেইকাৰণে আশা কৰিলে আশাৰ দৰে কৰক। কাৰণ ছোৱালী এৰি গৈছে, যাওক, সেই ছোৱালীটোৱে আপুনি মানে পাব যেতিয়া আপুনি সফল হ'ব পাৰিব। আজি মানে আপুনি সফল হ'ব পৰা নাই, সেইকাৰণে ছোৱালীৰ মাক দেউতাকে আপোনাক সেই ছোৱালীজনীৰ হাত মানে নিদিয়ে। কিন্তু যেতিয়া আপুনি মানে সফল হৈ দেখুৱাব, তেতিয়া মানে সেই ছোৱালীৰ মাক দেউতাকে আপোনাক আহি ৰিকুৱেষ্ট কৰিব যে মোৰ ছোৱালীক বিয়া পাতা। সেইকাৰণে মানে ছোৱালী হওক ল'ৰাই হওক, যিকে আশা কৰা মনৰ পৰা কৰা, আৰু সেই আশাটো পূৰণ কৰাৰ কাৰণে মানে নিজৰ সৰ্বশক্তিৰে প্ৰচেষ্টা চলাই যোৱা। মই আপোনালোকক 100% গেৰাণ্টি দিওঁ যে সেই আশাটো পূৰণ হ'ব। আৰু আশাটো পূৰণ কৰাৰ কাৰণে আপোনাৰ শৰীৰৰ যিমানখিনি শক্তি আছে সকলোখিনি খটাব লাগিব। আপুনি কেৱল আশা কৰিলেই নহ'ব, সেই আশাৰ মতে কামো চলাই যাব লাগিব।